এতিয়া ৰাতিৰ সময় আৰু মই আজি একো ভ্লগ বনোৱা নাই। এতিয়া ৰাতিয়ে দিয়ক, মই বোলো নাই ভ্লগটো মই এনেকৈ ষ্টাৰ্টিংটো দি দিওঁ আৰু দেখুৱাই দিওঁ। এয়া কি কয়, এইটো উৰদ দালি বুলি কয়। অসমীয়াত বাৰু কি কয় নাজানো, হিন্দীতে জানো মই। উৰদ দালি বুলিয়ে কয়। 1 কাপ লৈ লৈছোঁ। এতিয়া ভিজাই ৰাখিম, চ' সেইকাৰণে মই মানে কি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। লগতে এয়া মুগৰ দাইল, এইটো মুগৰ দাইল চবে চিনিয়ে পায়। আৰু উৰদ দালিটো যদি ভালকৈ চিনি পোৱা নাই, ৰ'ব মই জুম কৰি দেখুৱাই আছোঁ। এয়া এইটো দেখিছেনে? এনেকুৱা টাইপৰ হয় উৰদ দালিটো। এয়া তো একাপ নলওঁ, অকণমান কমকৈ লওঁ বাৰু মুগৰ দালি এইটো। চ' মুগৰ দালি একাপৰ আধা লৈছোঁ দেই। আৰু উৰদ দালি অকণমান দি দিওঁ, ৰ'ব কমি গৈছে। মানে কি আধা কাপৰ অকণমান কম, ফুল আধা নহয় আৰু। চ' এতিয়া এনেকৈ দুইটা দালি মিক্স কৰিলোঁ। এতিয়া বঢ়িয়াকৈ পানীত ভিজাই ৰাখোঁ। অহাকালি হোলী হয়। চ' হোলীৰ কাৰণে কালি এটা স্পেচিয়েল বস্তু বনাম। সেইটো বাৰু আপোনালোকে চাই থাকক, ভিডিঅ'টো গমেই পাব। এতিয়া এনেকৈ থৈ দিওঁ আৰু এতিয়া আজিৰ কাৰণে গুড নাইট। একেবাৰে কালি লগ পাই আছোঁ। কি লগাইছা? হোলীৰ ৰং ৰাতিপুৱা নিজে লগাই আছে। মামাক লগাই নিদিয়া? ৰাম, নিজে লগাই আছে। চাওকচোন, ৰাতিপুৱা টোপনিৰ পৰা উঠি ৰংটোৰ কথা মনত পৰিছে তাইৰ। লগাইছে। বেটা হেপী হোলী কৈ দিয়া। মামা চোৱা, ইফালে চোৱা, কৈ দিয়া হেপী হোলী, কৈ দিয়া হেপী হোলী। যোৱা 2 বছৰতো একো হোলী চলি নাই। আজি এইবাৰ অলপমান হোলীৰ আছে বাৰু। চ' তাই জীৱনৰ ফাৰ্ষ্ট হোলী মাকক লগাইছে। সেইকাৰণে ভাবিলোঁ মই মানে কেপশ্যনটো ৰাখি থৈ দিওঁ। এইখিনিতে লগাইছে আৰু কৈছে আলু ভাজা বনাইছে, চব্জি বনাইছে। মই ভাবিলোঁ নাই, মই যেনেকুৱা পজিশ্যনতে নাথাকোঁ কিয়, মই মানে কি স্মৃতিটো ৰাখি থৈ দিওঁ ইউটিউবত। চ' সেইকাৰণে জানে মই এতিয়া যাওঁ, আকৌ ভালকৈ মুখখন ধুই আহোঁ। তো তাৰে চাহ বনাইছে, তেওঁ খালে বাৰু। মই গা ধুব যাওঁতে সিফালে তেওঁৰ খোৱা লোৱা হ'ল। এতিয়া মই 1 কাপ খাই লওঁ বাৰু। চ' সেইখিনি চাহকে মানে গৰম কৰি আছোঁ এতিয়া চাহখিনি। আৰু এইফালে যোৱাকালি ৰাতি দালিকেইটা ভিজাই ৰাখিছিলোঁ যে, তাৰ ভিজোৱা পূৰা কমপ্লিট হৈছে। এতিয়া মই দালিখিনিৰ পানীটো অলপমান ড্ৰেইন কৰি ৰাখি থৈ দিওঁ, মানে অকণমান পিছত বনাম বাৰু। গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। সকলোকে পুনৰবাৰ মোৰ চেনেললৈ বহুত ৱেলকাম। আজি হ'ল হোলীৰ ফাৰ্ষ্ট ডে, অহাকালি হোলীৰ ছেকেণ্ড ডে, 2 দিন। তো আজি এতিয়া ৰাতিপুৱা 10:30 বাজি আছে। ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, হোলী স্পেচিয়েল ব্লগ। তো তেনেকৈ হোপ সকলোৰে আজিৰ মানে অহাকালি 2 দিন সকলোৰে বহুত কালাৰফুল, বহুত ভালে কুশলে যাওক, চবে ভালকৈ এনজয় কৰক আৰু বহুত ছেফলি হোলী খেলক। কাৰণ হোলী আজিকালি মাৰ্কেটত বহুত বেয়া যোৱাকালি বজাৰত গৈছিলোঁ, বহুত বেলেগ ধৰণৰ কালাৰবোৰ ওলাইছে। সেইবোৰ ইউজ নকৰিব, বহুত ছেফলি খেলক, বহুত ভালকৈ খেলক, কাৰো যাতে একো ক্ষতি নহয় তেনেকৈ খেলক। চ' যেনেকৈ হোলীৰ কালাৰ ৰঙিল, তেনেকৈ সকলোৰে জীৱনবোৰ আৰু মানুহৰ যোনে যাৰ যিটো হ'বলগীয়া আছে তেনেকৈ কালাৰফুল হৈ যাওক, সেইখিনিয়ে হোপ কৰিছোঁ, প্ৰে কৰিছোঁ। নিজৰোতো তেনেকৈ প্ৰে কৰোঁ। মানে ধৰি লওক হোলী স্পেচিয়েল বুলিলে মোৰ তেনেকুৱা মানে চবেই হোলী স্পেচিয়েল বুলিলে কোনোবাই কিবা কৰিব, কোনোবাই কিবা মানে বহুত ধৰণে চবে কিবা কিবি কৰিব। মোৰ বাৰু তেনেকুৱা আমাৰ তেনেকুৱা একো প্লেন নাই। হোলী চলি একো নেখেলোঁ। এনেই ৰাতিপুৱা আৰাধ্যাই কিবা কিবি অলপমান কাৰ্টুন বনাই দিছিলে, সেইটো স্পেচিয়েল বুলিলে আমাৰ মহিলাসকলৰ 100%ৰ মুঠতে 60% সময় কিচেনতে যায় আৰু পেটৰ পৰা আৰম্ভ কৰি পেটতে শেষ হয়। তো মই ভাবিছোঁ আজি এটা ভাল স্পেচিয়েল এটা বস্তু বনোৱা যাওক। দৈ বৰা বনাম বুলি ভাবিছোঁ। বজাৰতো আমি বহুত দৈ বৰা খাওঁ দিয়ক তো আজি ভাবিছোঁ ঘৰতে বনাই লওঁ। বাৰু কিনি আনিব পাৰিলে হয়, কিন্তু নিজৰ হাতেৰে বনোৱা আৰু ঘৰত বনোৱা অকণমান স্পেচিয়েল লাগিব দিনটো। তো তেনেকৈ ঘৰত বিয়াৰ আগতে মায়ে পুৰি আৰু দৈ বৰা আৰু কি কয় মটন, আমাৰ হোলীৰ দিনাখন 2 দিন এই 2টা বস্তু থাকিব।
তো তেনেকুৱা আছিলে হোলীত বিয়াৰ আগতে এতিয়া মই বাৰু তেনেকুৱা মটন নবনাওঁ মটন অহাকালি বনাম চ' আজি মিষ্টাৰে কি কয় মিষ্টাৰে মাছ আনিছে এইমাত্ৰ আনিলে বাৰু মাছটো মই কিচেনত থৈ দিছোঁ বাৰু একো কৰা নাই ধোৱাও হোৱা নাই ধুম এতিয়া হোলী স্পেচিয়েল এটা ভ্লগ বনোৱা যাওক তো আৰু এনেও মোৰ গা বেয়া বেক পেইনৰ কাৰণে মই আজিকালি বহুত কমকৈ মানে ভ্লগবোৰ বনাওঁ চ' তেতিয়াহ'লে আজিৰ এইখিনি এনেকুৱাই তো ব'লক ভ্লগটো ষ্টাৰ্ট কৰোঁ এয়া মাছৰ মূৰটো চাওকচোন এই মস্ত মাজেৰে কাটি আনিব লাগিছিলে মাজেৰে কাটি নানিলে চাওকচোন হি ভগৱান এই ডাঙৰ মূৰ কেনেকৈ ভাজিম মই এতিয়া আচ্ছা কাটি আনিছে এয়া মাজেৰে ফাক আছে ৰ'ব ভাঙি দিব লাগিব নহ'লে ভাজাত বহুত দিগদাৰী হৈ যাব এইটো মই এইখিনি ধুই লওঁ ৰ'ব আৰু ইফালে দালিখিনি পানীটো পূৰা কমপ্লিট আঁতৰি গৈছে কৰিব পাৰিম সেয়া এইটো আদা এয়া দালিখিনিৰ লগত অলৰেডি অকণমান দিছোঁৱে মই দিছোঁৱে বাৰু সেইখিনি পাহৰি থাকিলোঁ ভিডিঅ'টো চ' এইখিনি মানে ধৰি লওক ইমান আধাখিনি মোৰ দিয়া গ'ল আৰু এইখিনি আধা এনেকৈ সৰু সৰুকৈ কাটি একেলগে দালিখিনিৰ লগত বটি ল'ব লাগিব তো এয়া মই পাহৰিছিলোঁ তাৰপিছত ভাবিলোঁ নাই আপোনালোকৰ লগত ৰেচিপিটো ফুলি ভালকৈ শ্বেয়াৰ কৰি দিওঁ চ' এয়া এইখিনি এতিয়া বটি লওঁ পূৰা মিহি নকৰিব ফাইন পেষ্ট নকৰিব অকণমান গোটা গুটিকৈ ৰাখিব তেতিয়াহ'লে মানে কি ইয়াৰ বৰাটো বনাম ন বৰাটো অকণমান খাই টেষ্টি লাগিব হিং লৈছোঁ মই বাৰু চামুচে যিসকলে মানে মেজাৰমেণ্টটো বুজি নাপায় তেওঁলোকে চামুচে দি দিব পাৰে যাৰ যিমানখিনি কোৱান্টিটি চ' মই বাৰু এনেকৈ হাতেৰে দি দিওঁ এয়া হিংটো মই লৈছোঁ এয়া ইমানখিনিমান হিং লৈছোঁ হিংটো দিলে মানে কি হয় ফ্লেভাৰটো আৰু বেছি ভালকৈ আহে চ' হিংটো দিব লাগে নিদিলেও কথা নাই বাৰু কিন্তু দিলে টেষ্টি হয় চ' মই দিলোঁ ইমান বেছিকৈ ফেটি ল'ম ফেটি লৈ কিনে পূৰা অকণমান নিজে মানে হাতেৰে ফেটি পূৰা মিহি কৰি ল'ম একচুৱেলি সেয়া মিহি হাতেৰে কৰিলে বেছি ভাল হয় চ' এতিয়া লৈছোঁ নিমখটো একদম সাৱধানে দিব কাৰণ বেছি হ'লে ভাল নালাগিব পাৰিলে কমকৈ দিব কাৰণ দৈ যিটো পিছত আকৌ দৈটোত নিমখ দিব লাগিব চ' সেইকাৰণে নিমখখিনি দি দিলোঁ এতিয়া অকণমান টাইম আৰু ভালকৈ সানি ল'ম মিক্স কৰোৱাৰ পিছত এনেকুৱা হ'ব এতিয়া মই এইখিনি ধৰি লওক সময় থাকিলে বেছি সময় থ'ব পাৰে বেছি টাইম নথওঁ 10 মিনিটমান ঢাকোন মাৰি থৈ দিম এতিয়া লৈছোঁ এয়া ধনিয়া আৰু লগতে ইচ্ছা যদি আপোনালোকে দিব বিচাৰে তেতিয়াহ'লে কেঁচা জলকীয়াও দিব পাৰে একদম মিহি মিহিকৈ কাটি মানে দালিৰ এইখিনি মানে পেষ্টখিনিত দি দিম একেবাৰে তাৰপিছত আৰু অকণমান সময় ভালকৈ সানি ল'ম মানে কি এইটো মানে এনেই ফ্লেভাৰৰ কাৰণে দিছোঁ দেই বৰাটো যাতে এনেও খাব পাৰি চ' অপশ্যনেল হয় দিলে দিব পাৰে নিদিলে নাই তো এয়া দিয়া হ'ল এতিয়া সানি মেলি আৰু ভাজিব বহাই দিম লগতে মোৰ এইখন একদম চবতকৈ সৰু কেৰাহী কিবা এনেকুৱা ভাজিব লাগিলে ধৰি লওক ইয়াতে মই ভাজি লওঁ তাৰমানে বস্তুটো অকণমান দ ন তো ভালকৈ ভাজা যায় আৰু তেলৰ পৰিমাণটো অকণমান বেছিকৈ দিওঁ আৰু এইখন কেৰাহীত ভাজিলে মোৰ সুবিধা হয় চ' সেইকাৰণে মই ইয়াতে ভাজিছোঁ এক মগ পানী লৈছোঁ এয়া ল'লোঁ পানী এতিয়া ইয়াতে অকণমান নিমখ লৈছোঁ বেছি লোৱা নাই অকণমান চেনি লৈছোঁ এতিয়া এইখিনি নিমখ চেনি পানীৰ লগত গুলি যাওক তেতিয়ালৈকে ছাইড কৰি থৈ দিওঁ সৰু সৰুকৈ বনাইছোঁ যোনে যিমান ডাঙৰ খায় সিমানকৈ বনাব পাৰে দৈ বৰাবিলাকতো বজাৰত ইমান ডাঙৰ ডাঙৰ হয় তেওঁলোকে বাৰু প্ৰফেশ্যনেলি বনায় সেইকাৰণে ডাঙৰ ডাঙৰকৈ বনায় মই সৰু সৰুকৈ বনাইছোঁ মানে ইজি হয় তো মোৰ এটা স্লট হ'ল আৰু নেক্সট স্লটটো ইয়াতে মই ফ্ৰাই কৰি আছোঁ আৰু এইকেইটা এতিয়া এয়া পানীখিনি যে মই মানে নিমখ আৰু চেনিৰ পানীখিনিত এইকেইটা মই এতিয়া মানে বৰাকেইটা গোটেই ঢালি দিওঁ বৰাকেইটাত পানীটো সোমাই যাব সেইকাৰণে মই একচুৱেলি মানে পানীটো গুলিছোঁ আৰু এইকেইটা বৰা এনেকৈ ভাজি মেলি এইটো মানে চেনিৰ পানীত
এনেকৈ ভিজাই ৰাখে তেতিয়াহ'লে কি হ'ব ফুলি যাব অলপমান পিছত চাটনি বনাম চাটনি মানে দৈ বৰাত দিবৰ কাৰণে বাৰু চ' সেইকাৰণে এতিয়া ইয়াতে মোৰ বাকলিখিনি আঁতৰাই ৰাখিছোঁ আদা আৰু নহৰুৰ চ' এইখিনি এতিয়া জ্বলা দিছোঁ জানি বুজিয়ে দিছোঁ কাৰণ চাটনিটো অপশ্যনেল হয় ন তো সেইকাৰণে দিছোঁ বাৰু বেয়াও লাগিব চাটনিটোত যদি একেবাৰে জ্বলা নিদিওঁ চ' এইখিনি এতিয়া বটি লওঁ ৰেডি ধনিয়াৰ চাটনি দৈ এয়া দৈখিনি এতিয়া ভালকৈ ফেটি ল'ম ইয়াতেও অকণমান নিমখ দিব লাগিব চ' নিমখ দিছোঁ এতিয়া অকণমান চেনি দিলোঁ অকণমান পানী দিওঁ প্ৰয়োজন অনুসৰি মানে মই সৰু সৰু বনাইছিলোঁ ডাঙৰ ডাঙৰ হৈ ফুলি গৈছে এনেকুৱাকৈ চ' এইখিনি এতিয়া পানীটো ভালকৈ লাহে লাহে মানে পানীটো এনেকৈ মানে চেপি চেপি উলিয়াব লাগিব আৰু লাহে লাহে কৰিব লাগিব নহ'লে ভাঙি যাব থৈ দিব পাৰিব ফ্ৰিজত থৈ দিলে কালিও খাব পাৰিব তো এয়া এতিয়া মই এইখিনি দৈ লৈছোঁ বেছিকৈও ল'ব পাৰে যাৰ যিমান মানে মানুহ সেই হিচাপে চ' মই আৰু অকণমান দৈ ল'লোঁ আৰু একেবাৰে গোটেইখিনি মিষ্টাৰে ক'লে গোটেইখিনিয়ে মানে দি দিয়া পিছত খাব পৰা যাব ফ্ৰিজত থৈ চ' সেইকাৰণে আকৌ আৰু অকণমান দৈ দি এনেকৈ মানে অকণমান বেছিকৈ কৰিলোঁ দিয়ক ভবা নাছিলোঁ গোটেইখিনি কৰিম বুলি কৰি থৈ দিলোঁ বাৰু যিয়ে নহ'ব ভজা মানে ভাজি থোৱা বৰা আছে তো সেইকাৰণে এইখিনি গোটেইখিনিয়ে দি দিলোঁ পানী ভিজোৱাখিনি আৰু এতিয়া এইখিনি এনেকৈ অকণমান টাইম ৰাখি থৈ দিম যাতে দৈৰ ভাপটো ভিতৰত সোমাই যায় এনেকুৱা কৰিলে ভাল অকণমান সোৱাদ হয় আৰু কিছুমানে নথয় ডাইৰেক্ট দি দিয়ে ডাইৰেক্ট দিলেও ভাল লাগে তো এনেকৈ দিব পাৰে এয়া এতিয়া লৈছোঁ মানে যোনে যেনেকৈ ছাৰ্ভ কৰে এতিয়া মানে এয়া চাটনিটো লৈছোঁ যিটো জ্বলা চাটনি সেইটো লৈছোঁ সেইটো অকণমান জ্বলা আছে সেইকাৰণে অকণমান কম কমকৈ দিম বেছিকৈ নিদিওঁ বাৰু তো এয়া ইয়াতে ন তেতেলী টেঙাৰ যিটো চাটনি হয় সেইটো দিব পাৰে সেইটো মই বনোৱা নাই সেইটো বনালে আৰু প্ৰচেছটো বহুত লং হৈ যাব সেইটো বাৰু কেতিয়াবা বেলেগ টাইমত বনালে তেতেলী টেঙাৰ চাটনি মই দেখুৱাম কেনেকৈ বনাওঁ তো সেইটো মানে তেতেলী টেঙাৰ চাটনিটো ইয়াতে দিব পাৰি আৰু বেছি টেষ্টি হয় বেছি টেঙা টেঙা লাগে মই ইমান বনোৱা নাই কাৰণ বেছি টেঙাটো আমি নাখাওঁ আৰু এইটো হ'ল চাট মছলা তো এয়া এতিয়া চাট মছলা দিম ইয়াতে অলপ অলপ শিকিব ভাল লাগে সেইকাৰণে তো মানে নিমখটো চাই চিতি দিব কাৰণ চবতে নিমখ দিয়া আছে মোৰ হৈ গ'ল মাছ ভাজি গোটেই কমপ্লিট এতিয়া ইয়াতে মোৰ দুটা পূৰা একদম চিটিকিব ভয়তে মই এখন ঢাকনখন মাৰি থৈ দিলোঁ জানে মাছ পানীলাও মানে থপথপীয়াকৈ বনাইছোঁ আৰু এইফালে এতিয়া কুকাৰত মগুৰ দাইল ভাজি আছোঁ তেলত মানে ধৰি লওক এয়া মূৰকেইটা দে দেখিছিলে মাথাকেইটা ইমান ডাঙৰ ডাঙৰ মই তাৰপিছত ভাবিলোঁ নাই অকণমান মুড়ি ঘণ্টা বনাই দিওঁ এনেকুৱাকৈ দালিটো অকণমান ফ্ৰাই কৰা হ'লেই এতিয়া আৰু বেছি টাইম দেখুৱাই থাকিলে জ্বলি যাব ৰ'ব মই পানীটো দি দিওঁ মাছৰ একদম চিম্পুলকৈ বনাইছোঁ চবে জানে মুড়ি ঘণ্টা বনাব এতিয়া লৈছোঁ ভাত বাঢ়িব আৰু মোৰ পাকঘৰৰ অৱস্থা চাওকচোন কি অৱস্থা হৈ আছে খাবলৈ কিন্তু বহুত মজা হৈছে মিষ্টাৰে আগে ভাগে খাইছে বাৰু তেওঁ খাই চাইছে তো তেনেকুৱা আপোনালোকেও বনাই খাব পাৰে দৈ বৰা আৰু মোৰ কাৰণে মই জ্বলা কাটি লৈছোঁ জানে কেঁচা জ্বলা অকণমান বেছিকৈ জ্বলা খাওঁ যে সেইকাৰণে তো এতিয়া মাৰ কাৰণে এইখিনি অলপমান টিফিনত পেকিং কৰি থৈ দিছোঁ বাৰু অকণমান পিছত মিষ্টাৰ যাব আমাৰ ঘৰত তেতিয়া দি আহিব চ' এতিয়া সময় হ'ল আৰাধ্যাৰ লগত হোলী খেলা ৰাতিপুৱাৰ পৰা তাই ন চিঞৰি আছিলে বলা 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 পাপাকে বাৰু আগবেলা অকণমান ইফাল সিফাল কৰিছিলে কিন্তু ন মই সময় পোৱা নাছিলোঁ বনোৱা মিলাত অকণমান ব্যস্ত হৈ আছিলোঁ চ' ভাবিলোঁ নাই তাইৰ লগত অলপমান খেলা যাওক নহ'লে তাইৰো বছৰত এবাৰ আহে মনটো অকণমান বেয়া লাগিব তো তেনেকৈ বিশ্বাস কৰক মই ন হোলী চলি এইবোৰ খেলি ইমান এটা ভাল নাপাওঁ মানে মোৰ ডাষ্ট এলাৰ্জি আছে ভাল পালেও নোৱাৰোঁ একদম হাঁচি আহি অৱস্থা নোহোৱা হৈ যায় যদি কিবাকৈ নাকত
লগত অকণো যায় চ' বাৰু যিয়ে নহওক বাচ্ছাৰ খুচিৰ কাৰণে এনেকৈ কেতিয়াবা বাৰু কৰিবলগীয়া হৈ যায় চ' তাকে তাইৰ লগত খেলি আছোঁ এতিয়া আৰু তাই মানে বহুত হেপ্পী আৰু এই দৌৰা দৌৰি দেখিছে তাই বুজি পাইছে চাগে ৰাতিপুৱাৰ পৰা তাই এইখিনি খুব বিচাৰি আছিলে আৰু ঘৰত কৈ আছিলে বলা হোলী খেলিব যাম ৰাস্তাৰ মানুহবোৰ যোৱা দেখি আছিলে চ' সেইকাৰণে একেবাৰে ওপৰত লৈ আহিছোঁ তাইক Happy Holi! Happy Holi! Good ya.